Hello viewers, পোনপ্ৰথমে মই সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আকৌ এটা ধুনীয়া ৰেচিপি লৈ আহিছো। ৰেচিপিটো হ'ল পচলা তৰকাৰী। পচলা তৰকাৰীখন মই সৰিয়হ দি বনাইছো, খুবেই ধুনীয়া হৈছিল। আমাৰ নতুন জেনেৰেশ্যনটোৱে পিজ্জা বাৰ্গাৰ হে চিনি পোৱা ধৰণৰ হৈছে আৰু সিহঁতে ইমান থলুৱা খাদ্যবোৰ বুজি নাপায়। সেইটো কাৰণে ৰেচিপিৰ জৰিয়তে সিহঁতক মানে এনেকুৱা ধৰণৰ ৰেচিপিবোৰ বনাই খুৱাব লাগে মই ভাবো আৰু যাতে আমাৰ যোনবোৰ আমাৰ এথনিক ফুড যোনটো আমাৰ এথনিক কুজিন সেইটো হেৰাই নাযায়। সেইটো মই ভাবো আৰু এটো কাৰণে এতিয়া নতুন আমাৰ ল'ৰা ছোৱালীবোৰকো এনেকুৱা ধৰণৰ বনাই মেলি খুৱাব লাগে। ইচ্ছা নকৰিলেও এদিন দুদিন নকৰিলে পিছত খাবলৈ ইচ্ছা কৰিব। এতিয়া বলকচোন ৰেচিপিটো লৈ যাওঁ, মই দেখাও কেনেকৈ বনাইছো। হাজবেণ্ডৰ লগত মই কালি বজাৰ যাওঁতে শিলঙত মই পচলা দেখি বৰ ভাল পালোঁ আৰু ইমান ধুনীয়া কৰি খাচিয়া মানুহ এজনী কলপাতত মেৰিয়াই থৈ দিছে, কাটোতে অসুবিধা নহ'ল। আহি পেলাই মই ধুই পেলাই এনেকৈ আপোনালোকে পচলাখিনি কাটি ল'ব সৰু কৰি। আৰু কি সামগ্ৰী লাগে মই দেখাই আছোঁ আপোনালোকক। সৰিয়হ লাগিব আমাক, সৰিয়হখিনি মই গৰম পানী আধা ঘণ্টামান তিয়াই থৈ দিছোঁ। আৰু লাগিব পিঁয়াজ দুটা লৈছোঁ, নহৰু লৈছোঁ, এইখিনিমান নহৰু ল'লে হ'ব, আদা লৈছোঁ আৰু জলকীয়া লৈছোঁ। জলকীয়াৰ পৰিমাণটো বেছি ল'ব পাৰে। আৰু আমাৰ লাগিব শুকান মছলাৰ ভিতৰত আমাক তেজপাত লাগিব, শুকান জলকীয়া, জালুক লাগিব, নিমখ হালধি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, এইখিনিয়ে আমাক লাগিব। জালুকটোতো লাগেই, মই কৈছোঁ মই অসমীয়া যিকোনো ৰেচিপিত মই জালুকটো ব্যৱহাৰ কৰোঁৱেই। এতিয়া মই সৰিয়হখিনি মই গ্ৰাইণ্ডাৰত দিলোঁ আৰু ইয়াৰ লগত পিঁয়াজ নহৰু আদা গোটেইখিনি দিম, অলপ পানীও মিলাই দিম যাতে ধুনীয়া কৰি সিজি যায়। এতিয়া দেখিছেনে ইমান ধুনীয়া কৰি এইখিনি পেষ্ট হৈ গ'ল আৰু এইখিনি পেষ্ট মই ব্যৱহাৰ কৰিম। এতিয়া কেৰাহীত তেল গৰম হ'ব দিছোঁ আৰু যেতিয়া তেলখিনি গৰম হ'ব তেতিয়া মই শুকান জলকীয়া দুটা আৰু তেজপাত এখিলা দিম। এয়া শুকান জলকীয়া দুটা আৰু তেজপাত এখিলা দিলোঁ আৰু এইখিনি অলপমান ভাজা ধৰণৰ হ'লে এতিয়া মই এই যোনখিনি পেষ্ট কৰিছিলোঁ এয়া পেষ্টখিনি এইখিনি মই তেলত এড কৰি দিম। এয়া চাওকচোন মই তেলত এড কৰি দিলোঁ। এতিয়া খুব ভাল কৰি ভাজিব লাগিব যেতিয়ালৈ কেঁচা গোন্ধটো নাযায়। পিঁয়াজ নহৰু আদাৰ কেঁচা গোন্ধটো থাকিলে ভাল নালাগে চাবচোন। এতিয়া খুব ভাল কৰি ভাজিব লাগিব এইখিনি গোটেইখিনি। ভাল কৰি ভাজা হ'লেহে মই মছলাখিনি দিম। মই ইয়াতে পচলাখিনি এড কৰি দিলোঁ, যোগ কৰি দিলোঁ আৰু এতিয়া গোটেইখিনি ভাল কৰি লৰাই ভাজিব লাগিব। আৰু মছলাখিনিৰ লগত যাতে মিলি যায় পিঁয়াজ নহৰু আদাৰ পেষ্টখিনিৰ লগত, তেনেকৈ ভাল কৰি লৰাই ভাজিব লাগিব। আৰু গোটেইখিনি ভাল কৰি ভাজা হ'লে মই নিমখ হালধি জিৰাৰ গুড়ি ধনিয়াৰ গুড়ি এইখিনি মছলা এড কৰি দিম। মই ইয়াতে নিমখ হালধি জিৰাৰ গুড়ি আৰু ধনিয়াৰ গুড়ি দিলোঁ আৰু এতিয়া গোটেইখিনি মছলা ভাল কৰি পচলাখিনিৰ লগত মিলা কৰি ভাল কৰি লৰাই পেলাই ভাজিব লাগিব। এয়া মই কম ফ্লেমটো বঢ়াই নল'ব, কমাই ল'ব, নহ'লে মছলাখিনি আকৌ তলিত লাগি যাব, কেৰাহীটোত লাগি যাব। এনেকৈ লৰাই ভাজিব লাগিব। ধুনীয়া কৰি ভাজা হ'ল আৰু অলপমান পানী ব্যৱহাৰ কৰিম। পানী মানে এই জাৰত লাগি থকা যোনখিনি মছলা আছিলে সেই পেষ্টখিনিৰে অলপমান মিলাই পেলাই পানী দিলোঁ, দি পেলাই আকৌ ভাল কৰি লৰাই দিছোঁ আৰু গোটেইখিনি ভাল কৰি লৰাই পেলাই এখন ঢাকন দি দিম যাতে ধুনীয়াকৈ পচলাখিনি সিজি যায়। এনেও সিজিছেই যিহেতু মই বহুতখিনি সময় ভাজিছোঁ। আৰু এতিয়া মই জালুকৰ গুড়ি অলপমান দিলোঁ, জালুকটো দিয়া নাছিলোঁ পিছত দিলোঁ। জালুকটো মই ব্যৱহাৰ কৰোঁৱে, মই নিজেও খুব ভাল পাওঁ জালুকটো আৰু খুব উপকাৰী জালুকটো। এতিয়া মই ইয়াতে এখন ঢাকন দি দিলোঁ আৰু ঢাকনখন কমেও 10 মিনিটমান কম ফ্লেমত সিজিব দিম পচলাখিনি। আৰু 10 মিনিটমান পিছত ঢাকনখন গুচাই চালোঁ আৰু দেখিছেনে এতিয়া ডাঠ হৈ গ'ল পচলাখিনি আৰু সৰিয়হখিনি ধুনীয়া কৰি সিজি গৈছে আৰু মিলি গৈছে। এতিয়া আৰু লাহে কৰি ফ্লেমটো বন্ধ কৰিব পৰা হৈয়ে গৈছে। ফ্লেমটো বন্ধ কৰি দিলোঁ। মোৰ পচলাৰ তৰকাৰী হৈ গ'ল। আপোনালোকেও এনেকৈ বনাই চাবচোন, খাই খুবেই ভাল লাগিছিল। আৰু যদি মোৰ ৰেচিপিবোৰ বা মোৰ ভিডিঅ'বোৰ ভাল পাইছে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ, বহুত ধন্যবাদ।